এইখন হৈছে পুলিচৰ গাড়ী ISBT মণিৰাম ট্ৰেড চেণ্টাৰৰ সন্মুখতে সেই মানুহকেইটাই ফুটপাথত কাপোৰ বিক্ৰী কৰি আছে দেখিছেনে পুলিচ এটেডৰ পৰা আহি মানুহকেইটাক মাতিয়ে আছে এতিয়া চাব সেইজনতো আহিছে লেফ্ট চাইডেদি সোমাব চাই থাকক কি ক্ৰিটিকেলত পৰিছে দে প্ৰথমতে 50 টকা দিয়ে নেকি নলয় খুঁজছে আৰু পইচা দি চাহ পানী খাব লাগিব এইটো জনাবই আহিছে এই পকেটৰ পৰা পইচা ওলাইছে জনাব তই চাই ৰাখক এইয়া পইচা দিব চাইছে 50 টকা দিছিল বোধহয় 50 টকা নামানে আৰু ওলাব